নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ স্বাগতম জনাইছোঁ আমাৰ এই চেনেলটোৰ এটা নতুন ভিডিঅ'লৈ। প্ৰিয় বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টো আপোনালোকৰ বাবে খুবেই ইনফৰ্মেটিভ হ'বলৈ গৈ আছে। কিয়নো প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকৰ লগত আলোচনা কৰিম দুৰ্ভাগ্যৰ পৰা আপুনি মুক্ত পাবলৈ আপুনি আপোনাৰ ঘৰত কোনকেইটা বস্তু ৰখাটো অত্যন্ত জৰুৰী। যিকেইটা বস্তু আপোনাৰ ঘৰত যদি ৰাখিব পাৰে, কোনোদিনেই আপোনাৰ দুখৰ আগমন নহয়, দুৰ্ভাগ্যৰ আগমন নহ'ব আপোনাৰ ঘৰলৈ। দুৰ্ভাগ্যৰ পৰা মুক্তি পাবৰ বাবে আপুনি আপোনাৰ ঘৰত এইকেইটা বস্তু ৰখাটো অত্যন্ত জৰুৰী। যদিহে আপোনাৰ ঘৰত এইকেইটা বস্তু নাই, তেন্তে আপুনি মকৰ সংক্ৰান্তিত আপুনি এইকেইটা বস্তু আপোনাৰ ঘৰলৈ আনিব পাৰে। মকৰ সংক্ৰান্তিৰ দিনা আপুনি আনিব পাৰিলে আপোনাৰ ঘৰখনত কেতিয়াও দুৰ্ভাগ্যই দেখা নিদিব। কোনোদিনেই দুৰ্ভাগ্য দুখ আপোনাৰ ঘৰলৈ আগমন নঘটিব। আপুনি মকৰ সংক্ৰান্তিৰ দিনা আনিবৰ বাবে চেষ্টা কৰিব, অৰ্থাৎ মাঘৰ বিহুৰ দিনা আপুনি আনিব পাৰিলে আপুনি শনিৰ দোষৰ পৰাও মুক্ত হ'ব পাৰিব। বীৰ হনুমানৰ আপুনি কৃপা দৃষ্টি লাভ কৰিব পাৰিব। সকলো দেৱ দেৱতাৰ কৃপা দৃষ্টি আপুনি লাভ কৰিবৰ বাবে আপুনি সক্ষম হ'ব পাৰিব। মংগল গ্ৰহ যদি আপোনাৰ দুৰ্বল স্থানত থাকে, বিপৰীত দিশত থাকে, তেতিয়াহ'লে আপোনাৰ জীৱনত বিপদ আহিব পাৰে। সেইবাবে আপুনি এইকেইটা বস্তু আপোনাৰ ঘৰত ৰখাটো আপোনাৰ বাবে অত্যন্ত ভাল, আপোনাৰ ঘৰখনৰ বাবে অত্যন্ত ভাল। বিবাহিত জীৱনত সুখ আৰু সমৃদ্ধি থাকিব এই বস্তুকেইটা আপোনাৰ ঘৰত থাকিলে। প্ৰিয় বন্ধু বান্ধৱীসকল, আপুনি আপোনাৰ কেৰিয়াৰত সফলতা পাবলৈ সক্ষম হ'ব পাৰিব। কেৱল ইমানেই নহয়, আপুনি আৰ্থিকভাৱেও উন্নতি হ'ব পাৰিব এই বস্তুখিনি আপোনাৰ ঘৰত থকাৰ ফলত। আজিৰ এই ভিডিঅ'টো আপুনি শেষলৈকে চাওক। কোনকেইটা বস্তু আপোনাৰ ঘৰত ৰখাটো জৰুৰী, কোনকেইটা বস্তু ৰখাৰ ফলত দুৰ্ভাগ্যৰ পৰা আপুনি মুক্ত হ'ব পাৰিব। জীৱনত কোনোদিনেই আপোনাৰ জীৱনলৈ দুখ কষ্টৰ আগমন নঘটিব, আপুনি নিশ্চয় জানি লোৱাটো জৰুৰী। প্ৰতিজন ব্যক্তিয়ে বিচাৰে তেওঁলোকৰ জীৱনত দুৰ্ভাগ্যই যাতে কেতিয়াও প্ৰৱেশ কৰিব নোৱাৰে, কেতিয়াও তেওঁলোকৰ ঘৰখনত তেওঁলোকৰ জীৱনত দুখ কষ্টৰ আগমন নঘটে। সুখ সমৃদ্ধিৰে থাকিবলৈ প্ৰতিজন ব্যক্তিয়ে কামনা কৰে বা বিচাৰে। পৰিয়ালৰ মাজত তেওঁলোকৰ একো অপায় অমংগল নোহোৱাটো প্ৰতিজনে বিচাৰে আৰু জীৱনত তেওঁলোকে মনে বিচৰাৰ দৰে কেৰিয়াৰত সফলতা পাবৰ বাবে প্ৰতিজনে বিচাৰে। তেওঁলোকৰ বিবাহিত জীৱনত একো সমস্যা নোহোৱাকৈ তেওঁলোকৰ সংসাৰখন চলাই নিয়াটো প্ৰতিজন ব্যক্তিয়ে মনে প্ৰাণে কামনা কৰে। আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকক দুৰ্ভাগ্যৰ পৰা মুক্ত পাবলৈ আপুনি আপোনাৰ ঘৰত কেইটামান বস্তু ৰখাৰ বিষয়ে ক'ম, যিকেইটা বস্তু আপুনি জানি লৈ আপোনাৰ ঘৰলৈ আনিব পাৰিলে আপুনি সুফল পোৱাটো একেবাৰে নিশ্চিত। গতিকে প্ৰিয় বন্ধু বান্ধৱীসকল, ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপোনালোক সকলোকে এটা সৰু অনুৰোধ, আপুনি আজিৰ এই ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনলৈ গৈ আপোনাৰ আৰাধ্য পৰমেশ্বৰৰ নাম ভক্তি মনেৰে স্মৰণ কৰক, যাতে আপোনাৰ জীৱনত থকাও সকলো অপায় অমংগল, বাধা বিঘিনি, দুৰ্ভাগ্যৰ পৰা আপুনি মুক্ত হ'ব পাৰে। ভগৱানে যাতে আপোনাক সকলো বিপদৰ পৰা ৰক্ষা কৰে, তাৰ বাবে আপুনি ভগৱানৰ নাম স্মৰণ কৰি লগতে আপোনাৰ আৰাধ্য দেৱতাৰ নামত এটা ভিডিঅ'টোত লাইক কৰিব বুলি আশা কৰিলোঁ। প্ৰিয় দৰ্শক, নতুন বছৰ যিহেতু আৰম্ভ হৈ গৈছে, নতুন বছৰত যদি আপুনি আপোনাৰ ঘৰলৈ এই বস্তুসমূহ অনা নাছিলে, তেতিয়াহ'লে আপুনি মকৰ সংক্ৰান্তিটো লৈ আনিব পাৰে এইকেইটা বস্তু আপোনাৰ ঘৰলৈ। এইকেইটা বস্তু আপুনি আপোনাৰ ঘৰলৈ যদি মকৰ সংক্ৰান্তিৰ দিনা মঙলবাৰে আনিব পাৰে, তেতিয়াহ'লে আপোনাৰ ঘৰখনত উন্নতি হ'ব আৰু মংগল গ্ৰহ যদি দুৰ্বল স্থানত থাকে, তেতিয়াহ'লে আপোনাৰ দুৰ্বল মজবুত হৈ উঠিব গ্ৰহটো। গতিকে আহকচোন আমি বেছি পলম নকৰি আমি তাৰ বিষয়লৈ আগবাঢ়ো। প্ৰিয় বন্ধু বান্ধৱীসকল,
জ্যোতিৰ্বিজ্ঞানৰ অনুসৰি 2025 চনৰ যোগফল হৈছে 9 হৈছে মংগল গ্ৰহৰ সংখ্যা গতিকে এই বছৰটোত মংগল গ্ৰহৰ প্ৰভাৱ অধিক লক্ষণীয় হ'ব যদি মংগল গ্ৰহক আপুনি ভালদৰে স্থান দিয়া হয় তেতিয়াহ'লে এই বছৰটোত ৰঙা গ্ৰহৰ প্ৰভাৱ বহুখিনিত আপুনি উন্নতি হ'ব পাৰিব কিন্তু মংগল গ্ৰহ যদি দুৰ্বল স্থানত থাকে তেন্তে ইটোৰ পিছত সিটোৰ বিপদ আপোনাৰ জীৱনলৈ আহিব বাস্তুশাস্ত্ৰৰ মতে মংগল গ্ৰহৰ লগত জড়িত কিছুমান বস্তু ঘৰত ৰাখিলে মংগল গ্ৰহৰ পলয় দূৰ হয় কেৰিয়াৰত ব্যৱসায়িক জীৱনত আৰু বিবাহিত জীৱনত সকলোৰ ক্ষেত্ৰতে সুখ সমৃদ্ধি আৰু সফলতা পোৱাটো সম্ভৱ কিন্তু বস্তু কেইটানো কি আহক আমি এইবাৰ জানো তাৰ আগতে আপোনাক অনুৰোধ যদি এই চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেন্তে এই চেনেলটো সাবস্ক্ৰাইব কৰি সাইডত থকা ঘণ্টাৰ দৰে আইকনটো অল কৰি ৰাখিব যাতে আমি দিয়া প্ৰতিটো ভিডিও আপুনি সকলোতকৈ আগত নটিফিকেশনৰ দ্বাৰা পাব পাৰে আৰু সকলোতকৈ আগতে আপুনি আমাৰ চেনেলৰ এটা নতুন ভিডিও আপুনি চাব পাৰে বা এটা নতুন কথা আপুনি শিকিব পাৰে সেইবাবে এই চেনেলটো সাবস্ক্ৰাইব কৰিবৰ বাবে নাপাহৰিব এক নম্বৰতে হৈছে ৰঙা ৰং হৈছে মংগল গ্ৰহৰ ৰং গতিকে মংগল গ্ৰহৰ আশীৰ্বাদ পাবলৈ দৈনিক আপুনি প্ৰয়োজনীয় সামগ্ৰীসমূহক অধিক ৰঙা ৰং ৰাখক যিসমূহ আপোনাৰ প্ৰয়োজনীয় সামগ্ৰী সেইসমূহত আপুনি ৰঙা ৰং ৰাখক ৰঙা ৰঙৰ কাপোৰ আপুনি বেছিকৈ পিন্ধক ৰঙা ৰং বেছিকৈ ব্যৱহাৰ কৰিলে মংগল গ্ৰহৰ আশীৰ্বাদ আপোনাৰ ওপৰত থাকিব 2 নম্বৰতে হৈছে গুৰ মংগল গ্ৰহৰ লগত জড়িত মংগল গ্ৰহৰ দোষ আঁতৰ কৰিবলৈ আপুনি নিয়মিতভাৱে গুৰ খোৱাটো জৰুৰী প্ৰতিদিনে অলপ গুৰ খালে শক্তি বাঢ়িব ইয়াৰ বাহিৰেও আপুনি গৰু বান্দৰক গুৰ খোৱালে ৰুটি খোৱালে আপুনি মংগল গ্ৰহৰ সুপ্ৰভাৱ পাবলৈ সক্ষম হ'ব পাৰিব নিয়মিতভাৱে গুৰ খালে বহুত বেমাৰো ভাল হয় সেইবাবে প্ৰিয় বন্ধু-বান্ধৱীসকল মংগল গ্ৰহৰ দোষ আঁতৰ কৰিবলৈ হ'লে আপুনি নিয়মীয়াকৈ গুৰ খোৱাটো জৰুৰী অলপ আৰু আপুনি গৰু বান্দৰক গুৰ খুৱাওক আপোনাৰ ওপৰত মংগল গ্ৰহৰ ভাল প্ৰভাৱ পৰিব আৰু আপুনি বেমাৰৰ পৰাও বহুত সুস্বাস্থ্য লাভ কৰিবলৈ সক্ষম হ'ব পাৰিব নিয়মিতভাৱে গুৰ খালে বহুতো বেমাৰ আপোনাৰ জীৱনৰ পৰা দূৰ হৈ থাকিব প্ৰিয় বন্ধু-বান্ধৱীসকল 3 নম্বৰতে হৈছে তাম হৈছে মংগল গ্ৰহৰ লগত জড়িত ধাতু মংগল গ্ৰহৰ দোষ আঁতৰ কৰিবলৈ হ'লে আপুনি তামৰ আঙঠি আপুনি পিন্ধিব পাৰে আপোনাৰ হাতত তেজৰ লগত জড়িত যিকোনো ৰোগ নিৰাময় হ'ব আপুনি এই বস্তু পিন্ধাৰ ফলত তামৰ বস্তু ব্যৱহাৰ কৰিলে আত্মবিশ্বাস আৰু সাহস বৃদ্ধি পায় প্ৰতিটো মংগলবাৰে আপুনি তামৰ সামগ্ৰী দান কৰিলে আপুনি জীৱনত লাভৱান হ'ব পাৰিব সেইবাবে আপুনি যদি দান কৰিব বিচাৰে তেন্তে মকৰ সংক্ৰান্তিৰ দিনা মংগলবাৰ যিহেতু পৰিছে মংগলবাৰৰ দিনটোত আপুনি তামৰ সামগ্ৰী দান কৰক আপুনি লাভৱান হ'ব পাৰিব আৰু এই দিনটোতে আপুনি এটা তামৰ আঙঠি আপোনাৰ হাতত পিন্ধক আপুনি বহুতো ৰোগৰ পৰা নিৰাময় হ'ব পাৰিব আপোনাৰ আত্মবিশ্বাস বাঢ়িব সাহস বৃদ্ধি হ'ব আপোনাৰ প্ৰিয় বন্ধু-বান্ধৱীসকল 4 নম্বৰটোলৈ আগবঢ়াৰ পূৰ্বে ইমানলৈকে যদি আপুনি ভিডিঅ'টোত এটা লাইক কৰা নাই তেন্তে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা কৰিলোঁ প্ৰিয় বন্ধু-বান্ধৱীসকল 4 নম্বৰতে হৈছে মাটি মংগলক ধৰিত্ৰীৰ পুত্ৰ বুলি ধৰা হয় পুৰাণৰ মতে পৃথিৱীৰ পৰা নিৰ্মিত বা পৃথিৱীৰ পৰা উৎপন্নিত সকলো বস্তুৱেই মংগল গ্ৰহৰ প্ৰভাৱ থাকে মংগলবাৰে আপুনি মাটিৰ পাত্ৰ দান কৰিলে মংগল গ্ৰহৰ কুপ্ৰভাৱ দূৰ হয় হ্ৰাস পায় মংগল গ্ৰহৰ কুপ্ৰভাৱ মাটিৰ পাত্ৰ ঘৰত ৰখাটো অত্যন্ত শুভ সেইবাবে আপুনি মাটিৰ পাত্ৰ দান কৰক আৰু আপোনাৰ ঘৰতো মাটিৰ পাত্ৰ ৰাখক
মংগল গ্ৰহৰ কুপ্ৰভাৱৰ পৰা আপুনি ৰক্ষা পাব পাৰিব। আজিৰ এই ভিডিঅ'টো ইমানেই আছিল প্ৰিয় বন্ধু বান্ধৱীসকল। আশা কৰোঁ আপুনি নিশ্চয় জানি ভাল পালে আজিৰ এই ভিডিঅ'টোৰ কথাখিনি। দুৰ্ভাগ্যৰ পৰা আপুনি সকাহ পাবৰ বাবে, দুৰ্ভাগ্য আপোনাৰ জীৱনলৈ আগমন নঘটিবৰ বাবে, দুখ কষ্ট নাহিবৰ বাবে আপুনি এই বছৰটোত এইকেইটা বস্তু আপুনি অনাটো বা আপোনাৰ লগত ৰখাটো জৰুৰী। এইকেইটা বস্তু আপুনি 2025 বৰ্ষটো ৰাখিব পাৰিলে মংগল গ্ৰহৰ সুপ্ৰভাৱ আপুনি লাভ কৰিবৰ বাবে সক্ষম হ'ব পাৰিব। গতিকে প্ৰিয় বন্ধু বান্ধৱীসকল, যদি আপুনি নৱবৰ্ষৰ প্ৰথমতেই এই বস্তুসমূহ অনা নাছিলে, তেতিয়া আপুনি মকৰ সংক্ৰান্তিৰ দিনা মঙলবাৰে এইকেইটা বস্তু আপোনাৰ ঘৰলৈ আনিব পাৰে। লগতে আপোনাৰ ঘৰলৈ এডাল আপুনি নতুন ঝাৰু ক্ৰয় কৰি আনক। মহালক্ষ্মীৰ কৃপাও আপোনাৰ ঘৰত বিৰাজমান হৈ থাকিব। মহালক্ষ্মীয়ে আপোনাৰ ঘৰত বসতি ল'ব। প্ৰিয় বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। যদিহে আপুনি ভিডিঅ'টোৰ পৰা কিবা এটা নজনা কথা জানিব পাৰিলে, তেন্তে আপোনাৰ বন্ধুবৰ্গ আত্মীয় স্বজনৰ লগতো যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে তেওঁলোকেও সুন্দৰভাৱে এই সকলোবিলাক কথা জানিব পাৰে আৰু তেওঁলোকেও গোটেই বছৰটোত সুফল পাবলৈ সক্ষম হ'ব পাৰে। নতুন এটা ভিডিঅ' প্ৰস্তুত কৰি পুনৰ এবাৰ আপোনালোক সকলোকে লগ পাম। নতুন এটা ভিডিঅ'ৰ জৰিয়তে সকলোকে পুনৰ এবাৰ লগ পাম। আজিৰ এই ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।